নমস্কাৰ মই থলগেৰি ইন্টিগ্ৰেটেড এগ্ৰো ফাৰ্মৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। এখন ফাৰ্ম আৰম্ভ কৰাৰ আগতে জানিবলগীয়া অত্যন্ত প্ৰয়োজনীয় কথাটো হ'ল ফাৰ্মৰ ঘৰটো। যিহেতু ফাৰ্ম ঘৰটো এবাৰ হৈ যোৱাৰ পাছত আপুনি তাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। ফাৰ্ম এখন কৰাৰ আগতে গৃহ নিৰ্মাণৰ সবিশেষ জানিবলৈ আপোনালোকৰ সুবিধাৰ্থে আমি এটি 3D মডেল তৈয়াৰ কৰিছোঁ। এই ভিডিঅ'টোৰ তথ্যসমূহ বিজ্ঞানসন্মত আৰু অভিজ্ঞতাপুষ্ট। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আপোনালোকৰ মন্তব্য দাঙি ধৰিব। ঘৰটো বন্ধাৰ আগতে কেইটামান জানিবলগীয়া কথা হ'ল, আপোনালোকৰ ফাৰ্মৰ ঘৰটো কেতিয়াও অতি গৰম বা অতি ঠাণ্ডা ঠাইত হ'ব নালাগে। ঘৰটো সহজ সৰল আৰু কম ব্যয়বহুল হোৱাটো বাঞ্ছনীয়। খাদ্য ৰখা আৰু খাদ্য দিয়া প্ৰণালী বিজ্ঞানসন্মত হোৱা উচিত। বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা থাকিব লাগে। সময়োচিত নিৰীক্ষণৰ ব্যৱস্থা থাকিব লাগে। আপোনাৰ কুকুৰাৰ ঘৰটো বনোৱাৰ আগতে উপযুক্ত ঠাই নিৰ্বাচন কৰাটো আন এটি অত্যন্ত প্ৰয়োজনীয় কথা। ঘৰৰ পৰিৱেশৰ ওপৰত কুকুৰাৰ বাঢ়ন, বেমাৰ আজাৰ আদি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। ঘৰটো ৰ'দ পৰা ঠাইত পূবা পশ্চিমকৈ হ'ব লাগে। ঘৰটো বাসস্থান বা উদ্যোগৰ পৰা আঁতৰত হ'ব লাগে। যাতায়াতৰ সুব্যৱস্থা থকা ঠাই হ'ব লাগে। পানী আৰু বিজুলী ব্যৱস্থা থকা ঠাই হ'ব লাগে। ঘৰৰ চৌহদত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। মুক্ত বতাহ চলাচল কৰা ঠাই হ'ব লাগে। ওচৰত জনসমাগম বা যান বাহনৰ ভিৰ হোৱাটো অনুচিত। বেমাৰ নিয়ন্ত্ৰণৰ বাবে পোৱালী কুকুৰাৰ ঘৰ আৰু বাঢ়নীয়া কুকুৰাৰ ঘৰৰ মাজত কমেও 50 ফুট দূৰত্ব থকাটো প্ৰয়োজনীয়। বেমাৰী কুকুৰা বা কুকুৰাৰ মল সুকীয়াকৈ আঁতৰত ৰখাৰ ব্যৱস্থা থাকিব লাগে। কুকুৰাৰ বৃদ্ধি ভাল হ'বৰ কাৰণে উপযুক্ত বাতাবৰণৰ প্ৰয়োজন। উপযুক্ত জলবায়ুত কুকুৰাৰ বৃদ্ধি ভাল হ'লেহে ব্যৱসায়িকভাৱে সফল হ'ব পাৰে। আপুনি লক্ষ্য ৰখাৰ প্ৰয়োজন যাতে ঘৰটোৰ তাপমাত্ৰা 22 ডিগ্ৰী চেলচিয়াছৰ পৰা 30 ডিগ্ৰী চেলচিয়াছ হয়, আৰ্দ্ৰতা 30% পৰা 60% থাকে, এমনিয়াৰ মাত্ৰা যাতে 25 ppm কম হয়। এতিয়া কথা হ'ল আপোনাৰ কুকুৰাৰ ঘৰটো কিমান আহল বহল বা ওখ হোৱা প্ৰয়োজন। এটা নিৰ্ধাৰিত হিচাপ মতে যদি আপুনি ব্ৰইলাৰ পালন কৰিব খুজিছে, প্ৰতিটো ব্ৰইলাৰৰ বাবে 1 বৰ্গ ফুট ঠাইৰ প্ৰয়োজন হয়। লগতে লেয়াৰৰ বাবে 2 বৰ্গ ফুট আৰু লোকেল মুৰ্গীৰ বাবে 3 পৰা 4 বৰ্গ ফুট ঠাইৰ প্ৰয়োজন হয়। এই হিচাপ মতে আপুনি আপোনাৰ ঘৰৰ দৈৰ্ঘ্য নিজে নিৰ্ধাৰণ কৰি ল'ব পাৰিব, কিন্তু ঘৰৰ প্ৰস্থ যাতে 22 ফুটতকৈ কম আৰু 25 ফুটতকৈ অধিক নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰৰ উচ্চতা ভেটিৰ পৰা 6-7 ফুট ওখ হ'ব লাগে আৰু মূধচংখত 10 পৰা 12 ফুট ওখ হ'ব লাগে। ঘৰৰ ভেটি 1 ফুট বা 1.5 ফুট হ'ব লাগে। দৰ্জা বাহিৰলৈ খোলা আৰু দৰ্জাৰ আকাৰ 3 ফুট প্ৰস্থ হ'ব লাগে। ভেটিৰ পৰা 1.5 ফুট মজবুত বেৰ আৰু তাৰ ওপৰলৈ বতাহ চলাচল কৰিব পৰাকৈ মজবুত জালি দিব লাগে। বৰষুণৰ পানী ঘৰৰ ভিতৰত নোসোমাবলৈ ছালৰ পানী পৰা অংশৰ ব্যৱস্থা 3 ফুট দূৰত হ'ব লাগে। পৰাপক্ষত মজি এখন পকা আৰু ছালখন পাৰিলে খেৰেৰে নিৰ্মিত হ'লে ভাল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এনেকুৱা আৰু ভিডিঅ'ৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি আমাৰ কিবা ভুল ৰৈ গ'ল আমাক কমেণ্ট কৰি জনাব। ধন্যবাদ।